আপুনি ঠিকই দেখিছে বৰ্তমান 90% মানুহৰ দাঁত বেমাৰ কিয় আৰু এই বেমাৰ কিয় হৈছে ইয়াৰ কাৰণ কি ইয়াৰ সকলো কথা আলোচনা কৰিম এই বেমাৰ কিয় আপোনাৰ শৰীৰৰ পৰা এৰি নাযায় বা ভাল নহয় কিয় এই ভিডিঅ'ত কোনো ধৰণৰ আয়ুৰ্বেদিক পদ্ধতিৰ কথা নকওঁ ইয়াত সম্পূৰ্ণ ধৰণৰ ডক্টৰিক পদ্ধতিৰ কথা কম যদি আপুনি ভাবিছে মই ডক্টৰৰ পৰা বহুতো চিকিৎসা কৰিছো কিন্তু ভাল হোৱা নাই বা ঔষধ খোৱা এৰি দিলে আকু হৈ আছে তেন্তে তেনেকুৱা ধৰণৰ সমস্যা যদি আপোনাৰ আছে তেন্তে ভিডিঅ'টো আপোনাৰ বাবে আৰু মই সম্পূৰ্ণ ধৰণে ইয়াত ডক্টৰিক পদ্ধতিৰ কথাই কম কেৱল আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক আৰু মই আপোনাক 100% গ্যাৰান্টি দি কওঁ ভাল হ'বই প্ৰথমে আমি জানি লওঁ এই বেমাৰৰ কাৰণ কি প্ৰথম কাৰণবোৰ আমি আলোচনা কৰিম কাৰণ কিয় হৈছে যদি আপোনালোকে কেৱল ভাবে ঔষধ খাই থাকো নাজানে এই বেমাৰৰ বিষয়ে কিয় হৈছে কিয় আমাৰ এই শৰীৰৰ পৰা এই বেমাৰ নিৰাময় নহয় এই সকলো কথা আগতে জানি ল'ব লাগিব তাৰ পিছত আপুনি নিজে নিজে ইয়াক নিৰাময় কৰিব পাৰিব কিছুমান মানুহ আছে ইউটিউবত তাৰমানে এটা মূলা এটা কেপচুল ঘৰুৱা পদ্ধতিৰ কথা সকলো সময়ত কৈ থাকে আৰু যিটো ব্যৱহাৰ কৰি আপোনাৰ কাম নহয় তাৰমানে আকৌ কিছুমান মানুহ আছে কি কৰি আছে এটা চাবোন বা এটা কেপচুল বা এটা মূলাম ব্যৱহাৰ কৰি ভাল হয় কিন্তু কিছুমান মানুহ আছে প্ৰায় 60% মানুহ আছে কিন্তু ভাল নহয় এনেকুৱা বহুত ধৰণৰ দেখা পাইছোঁ কিন্তু ভাল হয় আকৌ হৈ থাকে এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম আছে সেইকাৰণে এই ভিডিঅ'টো আপোনাৰ বাবে মই আপোনাক কৈ আছোঁ এই বেমাৰৰ কাৰণ প্ৰথমে আপোনাৰ ভোক অনুভৱ নহয় কিন্তু ভোক লাগিছে খাবলৈ ইচ্ছা নাযায় এইটো আচলতে হয় গেছৰ কাৰণে আৰু ইয়াৰ প্ৰথম কাৰণে হৈছে গেছ এই গেছৰ কাৰণে এইটো হৈ থাকে দ্বিতীয় কাৰণ হৈছে আপুনি অপৰিষ্কাৰ কাপোৰ পৰিধান কৰা বহুত মানে কিন্তু ভাল কাপোৰ পৰিধান কৰি আছে পৰিষ্কাৰ কাপোৰ পৰিধান কৰি আছে তথাপি এই বেমাৰ হৈ আছে তৃতীয় নম্বৰ কাৰণ ওজন স্তৰ ক্ষয় হোৱাৰ ফলত সূৰ্যৰ পোহৰ পৃথিৱীত পৰাত যাৰ বাবে মানুহৰ শৰীৰৰ ছালৰ বহুতো ক্ষতি কৰি আছে আৰু ই বহুতো ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি কৰি আছে 4 নম্বৰ কাৰণটো কৈ দিলোঁ মই এতিয়া আহিছে 5 নম্বৰ কাৰণ আপোনাৰ ব্লাডৰ AST ALT আৰু RBS এইবোৰ আপোনাৰ বেয়া হ'লে এই বেমাৰ হয় আৰু ভাল নহয় ভাল হ'ব আকৌ হৈ থাকিব এনে ধৰণৰ বহুত প্ৰব্লেম আছে ALT AST আৰু RBS এই তিনিটাও কিন্তু সাংঘাতিক ধৰণৰ আপোনাৰ শৰীৰৰ তেতিয়া আমি আহোঁ ইয়াক নিৰাময় কাৰণ কিন্তু তাৰ আগতে আমি জানি লওঁ ইয়াক নিৰাময় নহয় বহুতো ধৰণৰ ঔষধ আপুনি ব্যৱহাৰ কৰিছে তাৰ বিষয়ে কিছুমান ঔষধৰ বিষয়ে আমি জানি লওঁ এনেকুৱা ঔষধৰ ভিতৰত আপুনি যদি ভাবিছে যে মই ডেৰবিন বহুতো ব্যৱহাৰ কৰিছোঁ কোনো কথা নাই যদি আপুনি ভাবিছে মই জালিম লোচন ব্যৱহাৰ কৰিছোঁ কোনো কথা নাই যদি আপুনি ভাবিছে 150 কেপচুল ব্যৱহাৰ কৰিছোঁ কোনো কথা নাই যদি আপুনি ভাবিছে মনোকেন 200 কেপচুল ব্যৱহাৰ কৰিছোঁ তেতিয়াও কোনো কথা নাই যদি আপুনি ভাবিছে আইপিল 500 টেবলেট ব্যৱহাৰ কৰিছোঁ তথাপি কোনো কথা নাই যদি আপুনি ভাবিছে সেভিপিন 500 কেপচুল টেবলেট ব্যৱহাৰ কৰিছে তথাপি কোনো কথা নাই তথাপি আমি নিৰাময় কৰিব পাৰোঁ এইটো কেপচুল কিন্তু প্ৰতিটো বস্তুৰে এটাকৈ নিৰ্দিষ্টকৈ কোৰ্স আছে এই কোৰ্সটো খালেহে আপোনাৰ নিৰাময় সম্পূৰ্ণকৈ হ'ব পৰা যাব মই ইয়াত কেৱল কেপচুলৰ কথাই নকওঁ এই কেপচুলৰ লগত আৰু কেইটামান এটা মূলামো থাকিব আৰু এটা টেবলেটও থাকিব তাৰ বিশেষকৈ এটা টেবলেট হৈছে ইট্ৰাটুফ ভালদৰে চাই ল'ব ইট্ৰাটুফ কেপচুলটো আপোনাৰ খাব লাগিব দিনত দুটাকৈ ৰাতিপুৱা ভাত খোৱাৰ পিছত এটা ৰাতি যেতিয়া ভাত খাই শুবলৈ যাব তেতিয়া আকৌ এটা খাব লাগিব তাৰমানে দুটা খাব লাগিব আপোনাৰ দিনত দুটা খাব লাগিব যদি আপুনি এবছৰ ধৰি এই বেমাৰত ভুগি আছে তেন্তে আপোনাৰ খাব লাগিব 40 দিন যদি এবছৰত ওপৰত হৈছে তেন্তে আপোনাৰ খাব লাগিব 50 দিন এইটো খাব লাগিব মই আপোনাক এইটো কেপচুলাৰে 100% গ্যাৰান্টি দি আছোঁ ভাল হ'বই এটা কেপচুল এইটো সৰু সুৰা ফাৰ্মাচী বা ডক্টৰৰ ওচৰত নাপাবও পাৰে তাই আপুনি ডাঙৰ ফাৰ্মাচীৰ ওচৰত যাই ল'ব পাৰে বা যিকোনো পাৰ্চেল যোগে এই অনলাইনৰ পৰাও কিনিব পাৰে এইটো ভালদৰে চাই ল'ব দিনত দুটা নিয়মবিলাক ভালদৰে জানি ল'ব তাৰ পিছত আছে য'ত আপোনাৰ দাঁত বেমাৰটো আছে তাত এটা মূলাম ব্যৱহাৰ কৰিব লাগিব সেই মূলামটো হৈছে লুলিফিন ভালদৰে চাই ল'ব এইটো সৰু সুৰা ফাৰ্মাচীটো পাই যাব পাৰে এটা য'ত আছে দাঁত তাৰমানে য'ত আপোনাৰ খজুৱাই থাকে তাত দিনত দুবাৰ বা তিনিবাৰ লগাই দিব লাগিব তাৰ পিছত আপোনাৰ আছে আপোনাৰ চুলকানিৰ বাবে এটা
টেবলেটো খাব লাগিব। সেই টেবলেটটো হৈছে চেটিৰিজিন টেবলেট। চেটিৰিজিন যদি চেটিৰিজিন নাপায় তেন্তে আপুনি চেটিৰিজো খাব পাৰে বা চেটিৰিজ এইটোও খাব পাৰে, নাইবা যিকোনো ফাৰ্মাচীৰ পৰা আপুনি চুলকানিৰ বাবে এটা টেবলেট চাই ল'ব পাৰে। কিন্তু বিশেষকৈ আপুনি এই দুটা ব্যৱহাৰ কৰিবই লাগিব। প্ৰথমে ইট্ৰাটোপ কেপচুল 40 দিনৰ পৰা 50 দিন, যিবিলাক মানুহৰ 1 বছৰৰ পৰা 2 বছৰ ধৰি এই বেমাৰত ভুগি আছে, ভাল হৈ আছে, আকৌ হৈ আছে, এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, তেন্তে খাব লাগিব ইট্ৰাটোপ 40 দিন, দিনত 2টাকৈ। আৰু এই মলমটো ব্যৱহাৰ কৰি যাব লাগিব আপোনাৰ। তাৰপিছত আপুনি গেছৰ কাৰণে যিকোনো এটা গেছমেক জেল খাই দিব পাৰে বা যিকোনো এটা গেছৰ চিৰাপ খাব পাৰে। খালি আপোনাৰ এই কোৰ্চটো সম্পূৰ্ণৰূপে শেষ হৈ যাব, যাৰ বাবে আপুনি এই বেমাৰৰ পৰা সম্পূৰ্ণভাৱে মুক্তি পাব। মই এইটো 100% গেৰাণ্টি দি কৈ আছোঁ। আচলতে এইবোৰ ঔষধে কিছুমান ক্ষতিয়ে কৰি থাকে। গেছমেক জেলে কোনো ধৰণৰ ক্ষতি নকৰে। আচলতে ইট্ৰাটোপ যিটো কেপচুল আছে সেইটো আচলতে কিছু ক্ষতি কৰি থাকে। সেই ক্ষতিটো যেনেকুৱা ধৰণে এই স্বাস্থ্যৰ অৱনতি কৰে, কিছুমান স্বাস্থ্যৰ ক্ষতি কৰে, কিছুমান তাৰমানে লিভাৰৰ ক্ষতি কৰে, কিডনিকৰ ক্ষতি কৰে, এনেকুৱা ধৰণৰ বহুত ধৰণৰ কেইটামান ক্ষতি কৰি থাকে, ইমান বহুত ক্ষতি কৰি নাথাকে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে তেন্তে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰিব আৰু ঔষধবোৰ নিয়মিতভাৱে খাই ল'ব। যদি নিয়মিতভাৱে নাখায় আপোনাৰ কিবা অসুবিধাৰ সন্মুখত পৰে তেন্তে কিন্তু তাৰ বাবে মই দায়ী নহয়। আজিলৈকে এইখিনিয়ে থাকক।